মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি ক্লাছ 10ৰ মেথছ R3 আলোচনা কৰিবলৈ লৈছোঁ। প্ৰশ্ন 5 আমাক দিছে যে তলৰ ফলাফলবোৰ ধনাত্মক সূচকেৰে প্ৰকাশ কৰা। এতিয়া এই 1 নম্বৰটো আমাক দিছে 2 to the power minus 3 into minus 7 to the power minus 3. এতিয়া চোৱা, এইটোৰ কাৰণে আমাৰ এটা ফৰ্মুলা আছিল, a to the power minus n ইকুৱেল আমাৰ কি আছিল 1 by a to the power n। এনেকৈ আমি কৰিব লাগিব। এতিয়া চোৱা, এইটো আমি কেনেকৈ লিখিম 1 by 2 to প্লাছ হৈ যাব ইনটু ইয়াতো হৈ যাব 1 by minus 7 আৰু এইটো আমাৰ প্লাছ হৈ যাব। তাৰপিছত ইয়াতে চোৱা, সূচক যিহেতু আমাৰ একে আছে, তেতিয়াহ'লে সূচক দুটাৰ পৰা এটা আমি কমন ল'ম। কমন যদি লওঁ তেতিয়াহ'লে ইয়াতে 1 থাকিব, তেতিয়া আমি 2 into minus 7, তেতিয়াহ'লে আমাৰ কি হ'ব, 1 থাকিব আৰু 7 দুগুণ 14 হ'ব, তাৰমানে minus 14 হ'ব, কিউ হ'ব। এইটো হ'ব আমাৰ আনসাৰ। মন কৰিবা, এতিয়া আমি 5 নম্বৰৰ 2 5ত 2 কৰিবলৈ লৈছোঁ। 5ত 2 আমাক দিছে -3 -4 ইনটু কিমান দিছে আমাক 5 by 3 দিছে আমাৰ -4। তেতিয়াহ'লে এইটো আমি আগৰটোৰ নিচিনা আমি কৰিম 1 by -3 এটা আমাৰ 4 হ'ব, আৰু এইটো যদি আমি কৰোঁ আমি উল্টাই দিব লাগিব, 3টো ওপৰত যাব, 5টো তলত আহিব। এতিয়া 4টো সূচকটো প্লাছত আহি যাব। তাৰপিছত আমি নেক্সট লাইনটো কৰিম, এইটো আমি মাইনাছটো আমি আঁতৰাই দিব পাৰোঁ, তেতিয়াহ'লে 3 to the power 4 হ'ব 1। এইটো আমি এনেকৈ লিখিব পাৰোঁ 4 5 to the power 4। তেতিয়াহ'লে আমি এইটো কাটি দিব পাৰোঁ। এইটো যদি আমি কাটি দিওঁ তেতিয়াহ'লে আমাৰ এনচাৰটো হৈ যাব 1 by 5 to the power 4। তোমালোকে মন কৰা, কুৱেশ্যন নম্বৰ 6 আমাক দিছে তলৰ সংখ্যাবোৰ প্ৰামাণিক ৰূপত প্ৰকাশ কৰা। এতিয়া 6 নম্বৰ 1 আমাক দিছে 3 4 3 0 0 4টা 0 দিছে 1 2 3 4। এতিয়া প্ৰামাণিক ৰূপত আমি কৰিবলৈ হ'লে আমি যদি এইফালৰ পৰা যদি আমি গণনা কৰি যাওঁ তেতিয়াহ'লে আমাৰ সূচকটো হ'ব প্লাছ, আৰু এইফালৰ পৰা যদি আমি গণনা কৰি যাওঁ সূচকটো হ'ব মাইনাছ। তেতিয়াহ'লে তোমালোকে মন কৰিবা, এইফালৰ পৰা যদি আমি কাউণ্ট কৰি যাওঁ 1 2 3 4 5 6 7, মানে 1 2 3 4 5 6, দশমিকটো ইয়াত আহিব। দশমিকৰ পিছত কেইটা অংক আছে, 6টা আছে, তেতিয়াহ'লে আমি লিখিব লাগিব 3.43 ইনটু 10 to the power কিমান হ'ব, যিহেতু দশমিকৰ পিছত কেইটা আছে 1 2 3 4 5 6টা আছে, তাৰমানে 6 হ'ব। এই সূচকটো কিন্তু প্লাছ হ'ব। তাৰপিছত প্ৰশ্ন 6ৰ 2 নম্বৰটো আমি চাম। 6ৰ 2 নম্বৰটো কিমান দিছে 7 0 0 দুটা দিছে 4 0, তাৰপিছত 3 6টা দিছে 0 6টা দিছে 1 2 3 4 5 6টা দিছে। তেতিয়াহ'লে আমি কি কৰিব লাগিব 1 2 3 4 5 6 7 8 9 10। তেতিয়াহ'লে আমি কি কৰিব লাগিব, ইয়াত দশমিক দিম 0 ইনটু কি হ'ব 10 to the power
10 তোমালোকে মন কৰা এতিয়া 6 নম্বৰৰ 3টো আমি আলোচনা কৰিম চোৱা কি দিছে ইয়াতে আমাৰ 0 কেইটা দিছে 1 2 3 4 5 6টা দিছে তেতিয়াহ'লে আমি ইয়াত দশমিক 6টা দিম 1 2 3 4 5 6টা তাৰপিছত 1 5 দিছে তে এইফালৰ পৰা আমি গণনা কৰি যাম তেতিয়াহ'লে কিমান হ'ব 1 2 3 4 5 6 7টা আছে তেতিয়াহ'লে আমি ইয়াত লিখিব লাগিব 1.5 ইনটু 10 টু দি পাৱাৰ সূচকটো কি হ'ব আমাৰ মাইনাছ হ'ব -7 তাৰপিছত 4 নম্বৰটো আমি কৰিব লৈছোঁ 4 নম্বৰটো আমাক দিছে 0 ইয়াত কেইটা দিছে 0 কেইটা দিছে 1 2 3 4টা দশমিকৰ পিছত ইয়াতে 0 হ'ব 1 2 3 4টা 1 2 3 4 তাৰপিছত 1 4 3 6 তাহলে কিমান হ'ব তে ইয়াতে যদি আমি কৰোঁ ইয়াতে কৰিলে কি হ'ব 0 4টা আছে আৰু এইটো এটা 5টা হৈ যাব তাৰ মানে আমি লিখিব লাগিব 1.436 ইনটু 10 টু দি পাৱাৰ কিমান হ'ব যিহেতু দশমিকৰ আগত এফালে এইটো ইয়াতে দশমিক হ'ব তাৰ মানে 5টা হ'ব -5 7 নম্বৰটো তোমালোকে মন কৰিবা কি দিছে 7 নম্বৰটো আমাক দিছে যে তলৰ সংখ্যাবোৰ সাধাৰণ ৰূপত প্ৰকাশ কৰা এতিয়া 7ৰ 1 নম্বৰটো আমাক দিছে 1.003টা দিছে তাৰপিছত 1 ইনটু 10 টু দি পাৱাৰ 9 দিছে তাৰমানে আমি কি লিখিব লাগিব ইয়াত 1 0 0 2টা 3টা 1 তাৰমানে কেইটা হ'ল 1 2 3 4টা আৰু 5টা শূন্য লগাব লাগিব যেহেতু 9 আছে 1 2 3 4 5টা হৈ গ'ল এইটো তাৰপিছত নেক্সট আমাক দিছে 7ৰ 2 নম্বৰ 7ৰ 2 নম্বৰটো দিছে 3.02 ইনটু কিমান দিছে -6 দিছে তাৰমানে আমাৰ কি হ'ব তো এইফালৰ পৰা লিখিব লাগিব যেহেতু 6 আছে তেতিয়াহ'লে এইফালে আমি এইটো লৈ 6টা হ'ব লাগে তাৰমানে 5টা 0 আমি লগাব লাগিব 1 2 3 4 5 2 হৈ গ'ল 8 নম্বৰটো মন কৰা 8 নম্বৰটো আমাক দিছে যে m নিৰ্ণয় কৰা যাতে এখানে দিয়া আছে তাৰমানে আমি m ৰ মান উলিয়াব লাগে 3 এটা হ'ব m plus 1 into 3 5 equal -3 7 আমি এটা ফৰ্মুলা পাইছিলোঁ কি পাইছিলোঁ a to the power n into a to the power m সরি এইটো m আছিলে চাগে m a to the power n তেতিয়াহ'লে আমাৰ কি হৈ যাব এইটো m plus n হ'ব ঠিক তেনেকৈ ইয়াতো যেহেতু আমাৰ -3 এইটো আমাৰ ভূমিটো সেম আছে তেতিয়াহ'লে এটা ভূমি আমি কমন ল'ব পাৰিম -3 এতিয়া এইটোৰ সূচক আমাৰ হ'ব m plus 1 আৰু এইটোৰ সূচক হ'ব 5 আৰু এইফালে আছে -3 সূচকটো 7 এতিয়া যেহেতু আমাৰ m ৰ মান লাগে গতিকে আমি -3 ভূমিটো আমি নলওঁ তেতিয়াহ'লে আমি কি কৰিব লাগিব কেৱল m plus এইটো 1 আৰু 5 কিমান হৈ যাব 6 হৈ যাব কেৱল এইফালে আছে 7 তেতিয়াহ'লে এইটো আমি কৰিব লাগিব m 7 6 টো এইফালে গুচি গ'লে মাইনাছ হৈ যাব তাৰ মানে m ইকুৱেল আমাৰ কিমান হৈ যাব 7ৰ পৰা 6 বিয়োগ কৰিলে 1 m ৰ মান আমাৰ 1 হ'ব এতিয়া 9 নম্বৰটো তোমালোকে মন কৰা কি দিছে তলৰ প্ৰতিটো প্ৰশ্নৰ কাৰণে 4টা উত্তৰ লিখা আছে শুদ্ধ উত্তৰটো লিখিবা তাৰমানে এইটো 3 টু দি পাৱাৰ -3 মান হ'ব এইটো আমাৰ উলিয়াব লাগে এতিয়া 9 নম্বৰৰ a এনেকুৱা আছে আমাৰ ফৰ্মুলাটো আছিল n 1/, এনেকুৱা আছিল তেতিয়াহ'লে এইটো আমি লিখিব লাগিব 1/, এনেকুৱা হ'ব
এতিয়া এনেকুৱা অপশ্যনত আছেনে নাই, এনেকুৱা অপশ্যনত আছে, তাৰমানে আমাৰ 3 নম্বৰটো শুদ্ধ হ'ব। তাৰপিছত 2 নম্বৰটো আমাক দিছে, মানে 2 নম্বৰ মানে বি নম্বৰটো আমাক দিছে 2/3 হোল স্কোৱাৰৰ মান, এইটো আমাৰ লাগে। তেতিয়াহ'লে এইটো আমি কি কৰিব লাগিব, এইটো আমি উল্টাই দিব লাগিব। উল্টাই দিলে এইটো কি হৈ যাব, 3টো ওপৰত গুচি যাব, 2টো তলত আহি যাব, আৰু এইটো সূচকটো প্লাছৰ পৰা মাইনাছ হৈ যাব। তাৰমানে এইটো আমাৰ কিমান নম্বৰ অপশ্যনত, 3 নম্বৰত অপশ্যনত আছে। তেতিয়াহ'লে 3 নম্বৰ অপশ্যনটো শুদ্ধ হ'ব। 3/2 - 2। চি নম্বৰটো মন কৰিবা, চি নম্বৰটো আমাক কি দিছে, চি নম্বৰটো আমাক দিছে যে -2/3 আছে, -2/3 ইয়াতে কিন্তু পাৱাৰটো 4 আছে। তেতিয়াহ'লে আমি কি কৰিব লাগিব, 2 যদি আমি 4 বাৰ পূৰণ কৰোঁ তেতিয়াহ'লে কিমান হৈ যাব, 2 × 2 = 4, এনেকৈ চোৱা 2, তেতিয়াহ'লে 2 × 2 = 4, 4 × 2 = 8, 8 × 2 = 16 হৈ যাব, আৰু ইয়াতে 16 হ'ব। আৰু তলত যদি 3, 4টা পূৰণ কৰোঁ তেতিয়াহ'লে 3, 4টা পূৰণ কৰিলে হ'ব 3, 3 × 9, 3, 9 × 27, আৰু 3, 27 হৈ যাব 81। তেতিয়াহ'লে ইয়াতে 81 আমি লিখিব লাগিব। যিহেতু মাইনাছটো আমি 4 বাৰ কৰিছোঁ, তেতিয়াহ'লে 4 বাৰ কৰিলে এইটো প্লাছ হৈ যাব, তাৰমানে এইটো এনচাৰটো হ'ব 16/81। 16/81 অপশ্যনত আছেনে, আছে, 2 নম্বৰ অপশ্যনত আছে। তেতিয়াহ'লে আমি 2 নম্বৰ অপশ্যনটো আমি লিখি ল'ম, কিমান আছে, 16/81। এতিয়া আমি 9 নম্বৰৰ 2টো চাম। 9 নম্বৰ 2টো আমাক কৈছে এইখিনিৰ প্ৰামাণিক ৰূপটো হ'ল, মানে প্ৰামাণিক ৰূপটো আমি লিখিব লাগে। তেতিয়াহ'লে আমাৰ কি হ'ব, যিহেতু চোৱা ইয়াতে শূন্য কেইটা আছে, 1, 2, 3, 4টা আছে, আৰু 6 লৈ 5টা হ'ব। তাৰমানে এইফালৰ পৰা আমি গণনা কৰি গ'লে মাইনাছ হ'ব সূচকটো, তেতিয়াহ'লে 5 হ'ব। তেতিয়াহ'লে আমি কি লিখিব লাগিব, 6.4 হ'ব ইনটু 10⁻⁴ কিমান হ'ব, 0 4টা আছে আৰু 6, মানে -5 হ'ব, -5 হ'ব। আছেনে এইটো অপশ্যনত, আছে, 4 নম্বৰ অপশ্যনত আছে। তেতিয়াহ'লে এইটো আমাৰ 4 নম্বৰটো শুদ্ধ হ'ব, 6.4 ইনটু 10⁻⁻5। 1, 2, 3, 4, 5, ঠিক আছে। তাৰপিছত আমি এতিয়া ই নম্বৰটো কৰিম। ই নম্বৰটো আমাক কি দিছে, ই নম্বৰটো আমাক দিছে যে এইটো তোমালোকে মই কৰি দিয়া নাই বাৰু, এইটো তোমালোকে কমেণ্ট কৰি জনাবা যে কি হ'ব। ডি নম্বৰ আৰু ই নম্বৰ প্ৰায় একেই হয়, এইটো তোমালোকে কৰি কমেণ্টত দিবা।